This is natural beauty. নতুন রাইড আৰু এটা হৈ আছে প্লেনিং হৈ গৈছে এতিয়ালৈকে নেক্সট রাইড গৈ আছো গুড মর্নিং গাইস গুড মর্নিং ফ্রম জয় তো যোৱা কালি আহি পালো জয় মানে কি হল লাইট লুমান থাকিম বুলি ভাবিছিলো তাত থাকিব নোৱাৰিলো তাৰ পিছত ডাইৰেক্ট জয় আহি গলো আৰু জয় আহি ইয়াতে হোটেল এখন লৈ ললো তাৰ পিছত এতিয়া ওলাই দিম এতিয়া এটা ধুনীয়া ৱাটাৰফলত গৈ আছো আমি দেখাই আছো বাৰু আৰু হোটেলখনৰ পুৰা মজা ভিউ এফালে ডাইৰেক্ট এইটো ভিউ হৈছে আমাৰ হোটেলখনৰ পৰা এফালে ডাইৰেক্ট শিলচৰ আৰু এফালে গুৱাহাটী বাকি এইখনে আছিল হোটেল হোটেল হাই উইন্ডছ বঢ়িয়া ধুনীয়া খানা পিনা আছিল এতিয়া ওলাই দিওঁ আমি আৰু বৰষুণ বতৰ মানে আজি ঠিকে আছে বাৰু এতিয়ালৈকে বৰষুণ দি আছিল এতিয়া এৰিছে ওলাব ভাল হ'ব তো এতিয়া বেছি দেৰি নকৰোঁ ডাইৰেক্ট লগ পাই আছোঁ মোটোৰ লগত ৰেডি ৰেডি তো গুড মৰ্নিং গাইজ ৱেলকাম বেক টু মোটো ভ্লগ এইফালে মোৰ বাইকখন দি থৈ দিছিলোঁ স্কুল ষ্টৰত আৰু ইয়াৰফালে ঠাইবোৰ চাওক কি চাফা চাফা মানে গছবিলাক থাকিলেও মানে কি ক্লিন ক্লিন হৈ আছে কৃষ্ণ আৰু মোৰ একদম এইকেইদিন বৰষুণত জিকি জিকি গা চা বেয়া হৈ গৈছে আজি এটা ৱাটাৰফলত যাম সেইটো ৱাটাৰফলটো চাই ঘৰলৈ যাম আৰু যোৱাকালি এইখন হোটেলতে আহি থাকি দিলোঁ বঢ়িয়া খানা বঢ়িয়া থকাটো বঢ়িয়া প্ৰাইচটো নেগচিয়েবল বঢ়িয়া প্ৰাইজত আৰু ইফালৰ পৰা মজা ভিউ আহি আছে হোটেল হাইৱে উইন্ডছ জুৱাই তো আজি লাষ্ট ডে এট মেঘালয়া আৰু আজি ৰাইডৰ লাষ্ট ডে ইয়াতে জুৱাইৰ পৰাই আমি বেক হৈ আছোঁ এতিয়া গৈ আছোঁ মপুন ৱাটাৰফল মপু ইহঁতৰ জেগাবিলাকৰ নামবিলাক মানে মুখত ঘূৰিয়ে নাহে তো এনেকুৱা ৰাস্তা হ'লে কথাই নাই কিমান ডাঙৰ ডাঙৰ তো এইফালে গ'লে পাই যাম আমি শিলচৰ হৈছে তো এৰক মেপছত লগাই দিছোঁ তো এতিয়া হৈ গৈছে ৰাইড ষ্টাৰ্ট গাইজ প্লেচ বিলাক চাওক আপোনালোকে কিমান ধুনীয়া লাগি আছে ইয়াৰ পৰা আৰু এইটো হৈছে শিলচৰ হাইৱে বহুত জলদি শিলচৰ ৰাইড এটাও কৰিম বাৰু এইফালে গৈ থাকিলে পাই যাম এই শিলচৰ তো এইফালে গৈ আছোঁ মানে কিমান এটা ধুনীয়া ৱাটাৰফল আছে সেইটো চাব গৈ আছোঁ বাকী বৰষুণ নিদিলে হ'ল আৰু বাকী ৰেইন গিয়াৰ পিন্ধি লৈছোঁ গোটেই টেনশ্যন নাই কিন্তু মোৰ অলপ গাটো অলপ অলপ বেয়া হৈ আছে Hey doggy, bye bye. Okay, good morning from Juai guys. Good morning. Okay, Thaipur kiman dhuniya lage no yate real side unto moza pai no camera hetu na pai. So etu kane ekbar ahi jabo Meghalaya. Aru etu side e moi first time ahisu. Oh. ভাল লাগি আছে মানে ৰাস্তাটো পাহাৰ দুই সাইডে পাহাৰ মাজে ৰাস্তাটো গৈ আছে বঢ়িয়া লাগিছে বেছি পিছত ইটো সাইডত মানে ট্ৰাকে চলে কাৰণ ইফালে শিলচৰ যায় আৰু অসমৰ সেকেন্ড বিগেষ্ট চিটি বুলি ক'ব গ'লে শিলচৰে আছে বহুত ট্ৰাক চলে এইটো হাইৱেটো বহুত ট্ৰাক চলে আৰু অলপ চলপ ৰাস্তাটো বেয়া একো নাই বেয়া ভাল জাগা এটা যাব কাৰণে বেয়া ৰাস্তাটো থাকিবই আৰু আমাকেইটা উৰি উৰি ক'ত গুচি গ'ল গমেই নাপাওঁ ফালি চিৰি গুচি গৈছে পুৰা আৰু বাকী নতুন ৰাইড আৰু এটা হৈ আছে প্লেনিং হৈ গৈছে এতিয়ালৈকে নেক্সট ৰাইড গৈ আছোঁ আৰু বাকী ইয়াৰ পৰা নাজাৰাটো চাওক কিমান ধুনীয়া লাগি আছে আমাৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া ঠাই আছে কি ক'ম আৰু সঁচাকৈ জন্নত জন্নত বুলি ক'ব লাগিব কি মজা লাগি আছে ন এইফালে ৰাইডটো মাৰি মানে এইটো চাইডে মই ফাৰ্ষ্ট টাইম মই এইটো চাইডত আহিছোঁ মানে শিলচৰ ৰোডত আৰু এনেকুৱা ধুনীয়া ঠাই বুলি হ'ব বুলি ভবা নাছিলোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে আহি আৰু ইণ্টাৰনেট হৈ আছে এভৰি ৱেলকাম বেক টু মাই চেনেল কেডি ভ্লগছ তো বহুত দূৰ অহাৰ পিছত এখন টাউন পালোঁ টাউন বুলি ক'ব লাগিব আৰু ইয়াৰ পৰা চাগে মপুন আৰু 20 কিলোমিটাৰমান আছে
हो ट्रक वाले भैया क्या करते हो भाई মানে এনেকুৱা ডাঙৰ ডাঙৰ হাইৱে বিলাকত ট্ৰাক বহুত চলে সো তাত দিগদাৰ আৰু ইমান ডাঙৰ ডাঙৰ ট্ৰাকৰ লগত গাড়ী চলাব তো বহুত টাইমৰ পিছত অলপ ৰ'দটো ওলোৱা যেন পাইছোঁ তো ভাল লাগি আছে মানে আহাৰ দিনৰ পৰা বৰষুণে দেখি আছোঁ গোটেই ৰাস্তাত ট্ৰাক হৈ গৈছে তো अभी ज़्यादा दूर तो नहीं लग रहे तो আমি এতিয়া আছোঁ ইষ্ট জায়ান্তিয়া হিল চাগে এইটো মন্দিৰে হ'ব কিবা সেইদিনা আছিলোঁ চেৰাপুঞ্জী খাচী হিলছ তো যোৱাকালি আকৌ আহি গ'লোঁ আমি জায়ান্তিয়া হিলছ মানে মেঘালয়খনৰ মানে চাইবিলাক ইমান দূৰে নহয় কিন্তু পাহাৰ কাৰণে বহুত দূৰ আৰু আমাৰ 5 কিলোমিটাৰ আৰু পাহাৰৰ 5 কিলোমিটাৰ মাজত কিন্তু ডিফাৰেঞ্চ আছে কাৰণ ইয়াৰ ৰাস্তাবিলাক অকুৱা এনেকুৱা তো এই ভিতৰৰ ৰাস্তাত সোমাই আহিলোঁ এতিয়া আৰু ইয়াৰ পৰা 12 কিলোমিটাৰ নে চামথিং আছে আৰু মানে ৱাটাৰফলটো যোনটো আছে তাত আহিলে পানী চানী একদম নুইব নালাগে তাকে মোক পুলিচ এজনে ক'লে এইফালৰ পৰা অলপ ফুৰিয়ে আহোঁ তো ফাইনেলি আহি পালোঁ আমি মোপন ৱাটাৰফল তো ইয়াতে কোনো নাই চাই লওঁ তো আহি পালোঁ ৱাটাৰফল কিন্তু এতিয়া চবতকৈ টান কাম এই চিৰিবিলাক নামি থাকিব লাগিব আকৌ নুমাতে আকৌ উঠিব লাগিব তো এনেতো ইয়াতে টিকেটটো লাগে আজি দেখোন নাই একো টিকেট লগা মানুহ এতিয়া ডাইৰেক্ট ফ্ৰীতে চাই আহোঁ এনেকুৱা ৱাটাৰফল আৰু মানুহ গৈয়ে আছে আগত বাকি ঠাইবিলাক চাওক কি মজা মানে পুৰা জংঘলৰ মাজত এয়া আমাৰ হাতীটো নামি যাই আছে কিমান বা চিৰি আছে বহুত চিৰি আছে তো ইয়াৰ পৰা আমি ৱাটাৰফলৰ মাত শুনিয়ে আছো আৰু জংঘলখন কি জংঘল ক'ব লাগিব আৰু মানে গোটেই পানী হৈ আছে পানী ইটো গায়কে ওলাইবা তো বঢ়িয়া লাগি আছে তুমি কি কৈছিলা ৱাটাৰফল মানে নদী দেখাবলে কিবা কাপিত মন কবি হ'ব খুব মন যায় ফুলকবি নে বন্ধাকবি এইটো কবি কি কবি এইটো লিখা কবি এইটো টাইমে চেঞ্জ হৈ থাকে মানে কেতিয়াবা কবি হ'ব কেতিয়াবা গায়ক হ'ব ইমান দূৰ খোজকাঢ়ি মানে চিৰি নামি অহাৰ পিছত যিটো এটা মজা প্লেচ দেখিছোঁ ন দেখাই আছোঁ আৰু মানে ইমান পানী স্পীড গোটেই মুখত বৰষুণৰ নিচিনাকৈ মাৰি আছে এইফালে চাওক কি মজা This is natural beauty. Oh ho ho.